নমস্কাৰ আশিক টেকনলজি ইউটিউব চেনেলটোলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপেই স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিত্য এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি প্ৰথম খবৰটি আমাৰ সকলোৰে বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে প্ৰতি মাহে লাভ কৰিব 1250 টকাকৈ। জুন মাহৰ পৰা নতুন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। হয় দৰ্শকসকল, জুন মাহৰ 15 তাৰিখৰ পৰা আৰম্ভ হ'ব অৰুণোদয়ৰ মাহ। এইবাৰ অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব নতুন হিতাধিকাৰী। নতুনকৈ হাজাৰ হাজাৰ মহিলাই মাহেকত লাভ কৰিব 1250 টকাকৈ। গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডতে সৃষ্টি হ'ব নতুন হিতাধিকাৰী। 60টা ৱাৰ্ডৰ 60,000 মহিলাক সাঙুৰি লোৱা হ'ব অৰুণোদয় আঁচনিত। গুৱাহাটী মাছখোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আজি আমাৰ পৰৱৰ্তী খবৰটি আমাৰ সকলোৰে বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ বাবে ভাল খবৰ। মাইক্ৰ' ফাইনেন্সক লৈ ডাঙৰ খবৰ লৈ আহিছোঁ। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। শেহতীয়া কেবিনেটত উদগনি আৰু সকাহ আঁচনিৰ বাবে 108 কোটি টকাৰ অনুমোদন। 29 এপ্ৰিলত কামৰূপ মেট্ৰ', কামৰূপ আৰু ধুবুৰীৰ মহিলাক দিয়া হ'ব উদগনিমূলক চেক। আনকি 89 দিনলৈ ঋণ পৰিশোধ নকৰা মহিলাকো উদগনি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। নন পাৰফৰ্মিং এছেছড বিবেচিত একাউণ্টৰো মডেলিটি মাপকাঠি যুগত কৰিছে ৰাজ্য চৰকাৰে। আজি আমাৰ একেবাৰে শেষৰ খবৰটি আমাৰ সকলোৰে বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 28 এপ্ৰিলত স্থানীয় বন্ধ ঘোষণা। হয় দৰ্শকসকল, ডিব্ৰুগড় কাৰ্বি আংলঙত স্থানীয় বন্ধ ঘোষণা। বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান। প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে ঘোষণা কৰা হৈছে স্থানীয় বন্ধ।